লাষ্টত দি জানে আপোনালোকে ৱেইট কৰিব তো গাইজ আজি আমি আহি গৈছোঁ এবছলিউটলি বাৰ্বিকিউত একচুৱেলি আপোনালোকে চাগে দেখিছে আগতেও কিন্তু ভিডিঅ' চাইছে চাগে কিন্তু আজি ভিডিঅ'টো অলপ বেলেগ টাইপ হ'ব মানে মই গোটেইখিনি আপোনালোকক দেখাম কোনখিনি জেগাত আছে প্ৰাইচ কিমান ছেটাৰডে ছানডে প্ৰাইচ কিমান বাকী দিনত প্ৰাইচ কিমান খোৱাৰ আইটেম মানে A to Z দেখাম মানে আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই থাকিব তেতিয়াহে আপোনালোকে বুজি পাব আৰু যদি তাৰ আগতে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব এণ্ড শ্বেয়াৰ কৰি দিব ফাৰ্ষ্ট আচাৰখিনি দিব এইখিনিতে আপোনাৰ ইয়াতে আপোনাৰ এইটো বস্তু উঠাই দিছে ইয়াত চাগে আপোনাৰ চিকেন দিব আৰু কিমান চব আহিয়ে গ'ল আপোনাৰ ফাৰ্ষ্ট কি আহিলে এই কি ভैया চিজি বাটাৰ এতিয়া আমি টেষ্ট কৰি চাওঁ এইটো কেনেকুৱা টেষ্ট হয় টেষ্ট চাব লাগিব ন তেতিয়াহে আপোনালোকক ক'ব পাৰিম গাইজ নট বেড এতিয়া আহি গ'ল ফুচকা ছেকেণ্ড আমাৰ আহি গ'ল ফুচকা আজমিয়ে মুখত দিলে আচ্ছা চিকেন কিমা পাও 3 নম্বৰত আহি যায় চিকেন কিমা পাও নম্বৰ হতে দিয়ে চিকেন কিমা পাও ভিতৰখিনি দেখাই দিছোঁ দেই এতিয়া আপোনালোকে দেখা গৰম হৈছে দেই ধোঁৱা ওলাই আছে একেবাৰে বহুত টেষ্টি তো গাইছ 4 নম্বৰ দিয়ে ৰুটি কৰ্ণ এইটো কিন্তু খাই বহুত ভাল লাগে এতিয়া ফিছ ফ্ৰাই আহি গ'ল এতিয়া মানে বেক টু বেক আহিয়ে থাকে মানে ৱেইট কৰিব নালাগে এতিয়া আমি ফিছ ফ্ৰাই খাই খোৱা দেই মই খোৱাটো চাৰ্টাৰখিনি আহি গ'ল ইয়াত আপোনাৰ পাইনএপল আছে চিকেন আছে পনীৰ টিকাও আছে চব আছে আপোনাৰ ইয়াতে নিচলা মাছো আছে ইয়াতে আমি নিচলা মাছ জাষ্ট খালে নিচলা মাছ খোৱা ন জ্বলা ये चिकन जो है लो तो चिकन निचला माছ सॉस लगा के खावा लगे एकदम मजा ধনিয়া চাটনি মানে ধনিয়া চাটনিৰ লগত খালে নহয় মানে ভালে সোৱাদটো আহে ধনিয়া চাটনিৰ লগত এনেকুৱা চিকেন মিলাই কিনে খাব লাগে পাইনএপল অলপ পাইনএপল টেষ্ট চব বস্তু মানে অলপ অলপ টেষ্ট কৰিব লাগে মানে একেবাৰে ইমান তো গাইছ এতিয়া আহি গ'ল লেগ পিচ আহি গ'ল এতিয়া কি টেষ্টি কেনেকুৱা লাগিছে মজা মজা পেট ভৰিছে নে কৰা নাই আৰু আছে ন খাবলৈ এনে আৰু খাব লগত মই খাই লওঁ নষ্ট পাই যায় ৰখিব অকণ টাইম নহয় 1 মিনিট বা আধা নষ্ট পাই যায় আয়ান প্লেট চক 4 ষ্টাৰ চক ওয়ার ফ্যামিলি পুরা খায় এটা আবার চিকেন শিক কাবাব দিলে সব চিকেন শিক কাবাব অলপ নিয়নি লৈ লৈছোঁ মজা গাইছ আপোনাৰ প্ৰাইচটো কৈ দিওঁ এতিয়া আপোনাৰ প্ৰাইচটো হৈছে আপোনাৰ 900 টকাৰ ওচৰতে যায় মানে প্ৰায় মানে 900 টকাৰ ওপৰতে যায় 900 টকাৰ ওচৰতে যায় আপোনাৰ মানডে টু ফ্ৰাইডে যায় আৰু স্যাটাৰডে সানডে 100 টকা এটা বেছি হৈ যায় তাতকৈ আৰু ষ্টুডেণ্টক যদি আই কাৰ্ড দেখায় তো আপোনাৰ 100 টকা মানে কম হ'ব ডিছকাউণ্ট হৈ যাব এইখিনি লৈ গ'ল খাওঁতে মানে এনেকুৱা দিয়ে মানে 1 মিনিটৰ পিছে দিয়ে থাকে মানে খাই দিব পাৰি নন ষ্টপ ওৱান টাইম পে' কৰিলে মই যদি কওঁ আপোনাৰ যদি 1 নম্বৰ আপোনাৰ ৰেষ্টুৰেণ্ট লাগে গুৱাহাটীত বিচাৰি আছে আপোনালোকে তো এইটো আপোনাৰ বেষ্ট হয় কিন্তু আপোনাৰ ওৱান টাইম পে' কৰিলে আপোনাৰ নন ষ্টপ খাই দিব আৰু ইমান দিয়ে মানে 1 মিনিটৰ পিছে আপোনালোকে দিয়ে থাকে খানা তো সেইটোৰ কাৰণে আপোনালোকে আৰামত খাব পাৰিব বহা জেগাখিনি আপোনালোকক দেখাই দিছে একেবাৰে বেছি লগা থাকে গৰমতো আৰু বেটাৰে আছে আৰু বাকি যে বিহেভিয়াৰো ইমান ভাল হয় তাৰখিনি আমি খালোঁ এতিয়া মেইন কোৰ্সখিনি আমি খাম আপোনাক গোটেইখিনি দেখাই আছোঁ আপোনালোকে স্কিপ নকৰিব আটাৰ লগতে যদি ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব তোমালোকৰ ভিতৰখিনি দেখাই দি আছোঁ এনেকুৱা চব বহা জেগাবোৰ এনেকুৱা হয় মানে একদম মানে ভাল আছে ডাঙৰো হয় প্লেচটো আপোনাৰ আৰু বহুৱাৰ টেবুল চব বেছি আহে আপোনাৰ পাৰ্টি কৰে এনেকুৱা ডাঙৰো আছে সৰু আছে সেইখিনি আমাৰ ফেমিলিখিনি বহি আছে
যদি আপোনাৰ আছে সেইটোৰ পৰা আপোনাৰ মেইন কোৰ্চখিনি সেইটো চাইডে যাব লাগে, ল'ব লাগে। এই আলবি গৈছে আৰু ল'বলৈ তাৰ মানে কণ্ট্ৰল হোৱা নাই, মানে তাৰ 1 মিনিটো কণ্ট্ৰল নহয়, আহি নাপালে মানে কণ্ট্ৰল নহয় মানে। কিন্তু চাৰ্টাৰখিনি দিয়াৰ পিছত মানে অকণমান ৱেইট কৰাই, সেই মানুহক অকণমান ৰেষ্ট ল'ব দিয়ে, তাৰপিছত মানে চাগে আনিব দিয়ে মেইন। আমি পনীৰ টিকা খুজিছিলোঁ, বাট ইয়াত পনীৰ টিকা নাই। এতিয়া মই আপোনাক দেখাই দিছোঁ মেইন কোৰ্চখিনি, এইটো চাওক। অঁ, এইটো মাছেই হয়, বুজিছেনে? সোৱাদ বনাই দেখিছে, বাটাৰ চিকেন, ঠিক আছে। চব টেষ্ট কৰিবা আমি, ঠিক আছে। এটা মাছ, মানে এইফালে আছে বিৰিয়ানী, বাট আমি এতিয়া বিৰিয়ানী নাখাওঁ, আমি এতিয়া এইটো পোলাও লৈ লৈছোঁ, প্লেইন পোলাও। খিৰা লৈ লোৱা, শ্লাডত আমি খিৰা টমাটো লৈ লওঁ। আমি এটা শ্লাড খাই ভাল লাগে, অলপ ল'ম বুট, মুগ ফৰ ল'ম, পাপৰ, এইটো হৈ গ'ল আলু ফ্ৰাই অলপ ল'ম। কিন্তু চব আমি এটা চব বস্তু ট্ৰাই কৰিম, টেষ্ট কেনেকুৱা আপোনালোকক গোটেইখিনি গাইজ ক'ম। যেনেকৈ মই ফাৰ্ষ্ট আপোনাৰ যে ভিডিঅ'টো ফাৰ্ষ্টতে মই কৰিছিলোঁ, মই চব ট্ৰাই কৰিম। আৰু ভিডিঅ'টো হ'ব অলপ খাচ, বাকীবোৰৰ নিচিনা নহয়, কিয় আমি অলপ চব ট্ৰাই কৰিম, আপোনালোকক ক'ম কোনটো টেষ্ট ভাল, তেতিয়া আপোনালোকৰ টাইম ৱেষ্ট নহয়। আৰু ইয়াত কি আছে, ইয়াতেও আপোনাৰ পোলাও আছে, তো য়েল্ল' টাইপ হয়, বিৰিয়ানী টাইপ হয়, কিন্তু আমি প্লেইনটো খাই আছোঁ। ইয়াত পনীৰ আহি গ'ল, পনীৰ পালোঁ, কিন্তু পনীৰ টিকা পোৱা নাছিলোঁ, পনীৰ পাই গ'লোঁ। অলপ লৈ লওঁ, ইয়াতে লৈ লওঁ, জেগা নাই কাঁহীখনত যিহেতু মোৰ। চাওমিন আছে, আৰু এইটো দালি নেকি, এই দালি হৈ গৈছে। টেষ্ট কৰিম, তাৰপিছত যোনটো ভাল লাগে সেইটো বেছিকৈ খাম। ফাৰ্ষ্ট টেষ্ট কৰিব কাৰণে অলপ দেৰি, এতিয়া আমি টেষ্ট কৰিছোঁ কেনেকুৱা লাগে আপোনালোকক ক'ব লাগিব। যিহেতু পনীৰ বুলি কৈছোঁ, পনীৰ নহয় একচুৱেলি, আপোনাৰ এইটো কিবা একচুৱেলি দিব লাগিছিল পনীৰ, 900 টকাৰ ওচৰা-ওচৰি লৈ পনীৰটো দিব লাগিছিল। ট্ৰাই কৰি চাওঁ, মাছটো আৰু চবটো ভাল লাগিছে খাই, চিকেনটো ট্ৰাই কৰি চাওঁ। মজা, মাটন মটনটো খাই ভাল লাগিছে দেই, খাব পাৰে, বঢ়িয়া, অচম। 3 প্লেট আহিলে মটন আমাৰ। এইটো হৈ গ'ল আলবি, খাই কিনে অৱস্থা বেয়া হৈ গৈছে, অলপ ৰেষ্ট লৈছে মানে, এতিয়া আকৌ ষ্টাৰ্ট কৰিব। এইপিনি লেগ পিচ ৰাখিয়ে দিছে, হৈছে লেগ পিচটো মানে খাম আৰু ইয়াৰ পৰা ধ্যানটো এইপিনি লেগ পিচৰ পিনে আহি আছে। মটন খাই, মটন মানে বনাই গৰম বনাই থাকে। এতিয়া খাম মটন, বাটাৰ নান এণ্ড মটন। কেনেকুৱা লাগে মটন আপোনালোকক দেখাম এতিয়া। এইটো হ'ল মটন, লৈ ল'লোঁ আপোনাৰ টেষ্ট। তই কি খাই আছ? তই ক্ষীৰ খাই আছ? তই ক্ষীৰে খাব। মটন কিবা খোৱা তই, মটন নোখোৱা তই। তো গাইছ, এইটো চাওক আপোনাৰ, এতিয়া আইচক্ৰীম টেষ্ট কৰি আছে সিহঁতে। আইচক্ৰীমটোৰ টেষ্ট কেনেকুৱা লাগিছে সেইটো ক'ব। আইচক্ৰীমটো বঢ়িয়া লাগিছে, বেয়া লগা নাই, ভাল লাগিছে আপোনাৰ? টেষ্টি, কেমেৰাটো চাই কৰক না। ইমান টেষ্টি আইচক্ৰীম, মজা। মই মটনটো একচুৱেলি মই কমপ্লেইন দিছিলোঁ, মটনটো মোৰ আমাৰ ভাল লগা নাছিল, তো সেইটো কাৰণে মোক অলপ মছলা কম থকা মটন বনাই দিছে, স্পেচিয়েলি মোৰ কেনে বনাই দিছে। এইটো চাওক আপোনাৰ স্পেচিয়েলি মটন এইটো আপোনাৰ বনাই দিছে, মছলা কম। এতিয়া মই খাই কেনে আপোনাক ক'ম কেনেকুৱা লাগিছে, টেষ্টটো কেনেকুৱা লাগিছে, এইটো মই খাই কেনে ক'ম। তো বাৰু এতিয়া মই টেষ্ট কৰি আছোঁ, মই নানৰ দিকে টেষ্ট কৰিম, এতিয়া কেনেকুৱা লাগে আপোনালোকক কৈ আছোঁ। টেষ্টটো ক'ব লাগিব ন আপোনালোকক, তেতিয়াহে আপোনালোকে যদি কিবা যি বস্তু আপোনাৰ ভাল নালাগে সেইটো আপোনালোকে কমপ্লেইন কৰিব পাৰে, লগে লগে সিহঁতে আকৌ বনাই কেনে দি দিয়ে। কেনেকুৱা টেষ্ট লাগে সেইটো মটনটো মই আপোনাক কৈ আছোঁ, টেষ্ট কৰি কেনে থৈছোঁ। গৰম, বহুত গৰম আছে মানে। এতিয়া ভাল, এনেকুৱা মছলা কম দিব লাগে, মানে বেছি মছলা খালে গেছ হৈ যায় ন। ইয়াৰ পিছতে গাইজ আমি লাঞ্চৰ কাৰণে লৈ আহিলোঁ বিৰিয়ানী, চিকেন, জিলাপি, মিঠা খাবৰ কাৰণে। এতিয়া আমি লাঞ্চ কৰিম গাইজ। লাঞ্চটো কেনেকৈ আপোনাক আকৌ লৈ আহিছে আপোনাৰ দহি ফুচকা। দহি ফুচকাটো চাওক, এইটো চাওক আলবিৰ অৱস্থা বেয়া হৈ গৈছে একদম, খাই কেনে একদম মানে পেটটো পেলাই দিছে। আৰু আদানে মানে একদম মানে লাজত মানে একদম মুখৰ একে ঢাকি দিছে। তাৰ প্লেটটো চাওক, সেইটো কাৰণে মানে ইমান খাই আছে। প্লেটটো চব ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। হাত ধুই আহিলোঁ, আকৌ এতিয়া জুচটো খাম আৰু ওলাম আৰু। और क्या है खाने के लिए? खाने के लिए आप लोग तो कितना और है मेरे को तो पता ही नहीं है। और कुछ मिलेगा एक्स्ट्रा कुछ करेंगे? मिलेगा आपको जो चाहिए तो मिलेगा, मिल जाएगा ना? अरे कुछ सील होता रहा।
আজমি অকা লাগিছে আজমি অকা কৰি আছে এইটো কিবা ৱেইট কৰি আছে ইয়াতে তো গাইজ আকৌ লৈ আহিছোঁ এতিয়া ভাত এইটো চাওক এবাৰ পনীৰ একচুৱেলি লাষ্টত দি দিলে নে আপোনালোকে ৱেইট কৰিব পনীৰ মেখেলি পৰা দেৰি কৰি দিয়ে 2টা বজালৈ ওচৰলৈ দিয়ে এই চাওক মই পনীৰ পালোঁ এতিয়া পনীৰ লৈ ল'লোঁ বেছি কৰি কিনে এইটো মুগৰ দালিটো অলপ লৈ আহিছোঁ চিকেন লৈ আহিছোঁ ভাত লৈ আহিছোঁ দালি লৈ আহিছোঁ খাম এইফালে আজমি আকৌ ফুচকা লৈ আহিছে কিমান খাবি এনজয় কৰা মই যেতিয়া খাই লওঁ এইখিনি এনে আদানে খাই আছে তো গাইজ জুচটো খাই কিনে ইমান সাজ ভাল লগা নাই আপোনাৰ লেমন জুচ হয় ভাবিছোঁ লাষ্টত খোৱাৰ পিছত মানে হজম হৈ যাব লেমন জুচ খালে খাইছোঁ ইমান খোৱা লয় এটা লেমন জুচ দিছে এটা কোৱালিটি আৰু এটা কোৱালিটি দিছে আপোনাৰ সেইটো ষ্ট্ৰবেৰী দিছে ষ্ট্ৰবেৰীটো আৰু ভাল লাগে না খাই কিনে এইখিনিতে আমাৰ খোৱাটো ষ্টপ কৰোঁ বেছি খালে অৱস্থা বেয়া হৈ যাব ঘৰ যাই নাপাম এনেকুৱা অৱস্থা হৈ পৰিব তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে না ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এণ্ড লাইক শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ইউনিক ভিডিঅ' চাবলৈ যদি আপোনালোকৰ মন যায় তেনেহ'লে মোক কমেণ্টত জনাব গাইজ আৰু মই সেনেকুৱা ইউনিক ভিডিঅ' চেষ্টা কৰিম তো গাইজ এইটো মেনুটো চাই লওক আপোনাৰ মই গোটেইখিনি আপোনাক দেখাই দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব মই ভালদৰে দেখাই দি আছোঁ মাছৰুম আছে মই নিজে নাজানো ইয়াৰ পৰা ময়ে গম নাপাওঁ ক'ৰ পৰা বমি ওলাব মোৰতো বমি মইতো পাখেৰে যাব লেটিঙত আকৌ গ'ল দুবাৰ লেটিঙত গ'ল এইটো আমাৰ চেল্ফি ল'ব কাৰণে আপোনাৰ ইয়াত বহি আছে টেবুলটোৰ ওচৰত আৰু আলবিছ কাৰ চেল্ফি লৈ আছ ছাৰে শুই আছে আৰু কিবা খাব মন চাই আৰু কিবা ভাবিছোঁ আৰু আইচক্ৰীম খাম চাগে তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা এণ্ড শ্বেয়াৰ কৰি দিব গাইজ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিবা আৰু এনেকুৱা ইউনিক ভিডিঅ' চাবলৈ না ছাবস্ক্ৰাইব কৰিব গাইজ কমেণ্ট কৰিব মোক যদি আপোনালোকৰ এনেকুৱা ইউনিক ভিডিঅ' চাব মন যায় আৰু যদি বেলেগ ভিডিঅ' চাব মন যায় ন আপোনালোকে কমেণ্ট কৰিব পাৰে মই সেনেকুৱা পূৰা 100% ট্ৰাই কৰি ভিডিঅ' বনাবলৈ আপোনালোকে মোক কমেণ্টত জনাই দিব